হেল্ল' নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আজি ছাগলী কাটিছোঁ। এয়া ছাগলী এইফালে ছাগলী দেখুওৱা চাই ল'ব। কেইটকা কেজি? কেইটকা? 600 টকা কেজি। কোনোবা যদি খাবলগীয়া আছে, মন আছে, আহিব পাৰে, আমাক কণ্টেক্ট কৰিব। এইজন আমাৰ মালিক, সেইজন খাৰা হৈ আছে। মালিকজন চাই লওক, সেইজন মালিক। এয়া গৰম পানী কৰি আছোঁ। চাই লওক, এইটো হ'ল আমাৰ গাঁৱলীয়া ষ্টাইল, টাউনৰ ষ্টাইল নহয়। যেনে কেঁচা গুচাই সেনেকুৱা চিষ্টেম নহয়, ফ্ৰেছ মাল পাব। গুচোৱা ষ্টাইলটো এইটো। গৰম পানী ঢালি মজাকৈ গুচাই আছে। দেখুৱাই দেন ষ্টাইলটো, দেখুৱাই দে কেনেকৈ গুচাব লাগে। সেইটো গৰম পানী। ডিঙিফাল দি দে, কটাৰী দৰকাৰ নাই, গিলাচে কাম চলি যায়। মজাকৈ গোচ খাইছে। অকণ ওচৰৰ পৰা দেখুৱাই দিছোঁ। এইটো গাঁৱলীয়া ষ্টাইল, চবকে দেখুৱাই দিছোঁ। আমি আমি অপাৰ আছামৰ মানুহ। আমি অপাৰ নেপালী ষ্টাইলটো অলপ পিছত দেখাম বুলি দেখুৱাম। নেপালী ষ্টাইলৰ পিছত দেখুৱাম। এইটো মানে অপাৰ আছাম, এইটো অপাৰ ষ্টাইল। অপাৰ আছামৰ অপাৰ ষ্টাইল দেখুৱাই দিছোঁ। এইকেইজন আমাৰ পূৰা মাৰি আছে। অলপমান দেৰি পিছত চবে যাব। চবৰ ঘৰে ঘৰে এপাক দেখাই দিব ছাগলীয়ে। ৰাতিপুৱা ক'ত পাব গম পাই নহয়। ৰাতিপুৱা ক'ত পায় এজনে ক'ব। বৰ্তমান গুচাই হৈছেগৈ আৰু বেছি নাই। গৰম পানী ধোৱা বলি আছে। আকৌ ব্লেক পেপাৰ আছে, সেইখনত আকৌ থৈ দিলি যেন। এখন এতিয়া গাড়ীত শুই আছে বৰ্তমান। বাহ, ছাগলী বেলেগ ষ্টাইলে আছে। মালিচ কৰিছে। এইটো কি মালিচ বুলি কয়? এইটো পানী আছেনে? এইটো মালিচটোৰ নাম কৈ দে আকৌ। এইটো মিঠাতেল, হালধি, চূণ, একদম পুৰা ধুনীয়া হৈ যাব। এই মালিচটোৰ নামটো কৈ দে। মাছাজটো কি মাছাজ? এইটো কি বুলি ক'ব জানো এতিয়া নাজানো। ছাগলী মাছাজ। ছাগলী মাছাজ, এতিয়া পেঠা ছাগলী, খাচী মাছাজ। খাচী মাছাজ।